হেল্ল' এভৰিৱান, গুড ইভিনিং। আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক বহুত ভালে আছে। ময়ো লাহে লাহে ভাল পাইছোঁ, অলপ উইক হৈ আছোঁ আৰু বিহুৰ পৰা বহুত দিন পাছতেই লগ পালোঁ। কি ক'ব আৰু, মোৰ এবাৰ বিহু মানে গৰু বিহু আৰু বহাগৰ 1 তাৰিখ যিটো আমি মানুহৰ বিহু আৰু গৰু বিহু দুদিন কওঁ, এই দুটা দিন মই যেনে তেনে পাৰ কৰিলোঁ। ৰাতিৰ পৰা মোৰ অৱস্থা একেবাৰে বেয়া। ৰাতি অকণমান ঘটনা এটা ঘটিল, প্লিজ নুসুধিব কি ঘটিল কি কথা, এইবিলাক মই ক'ব নোৱাৰিম। অকণমান ফেমিলি প্ৰব্লেম এটা হ'ল, সেইটো কাৰণে মোৰ বিহু মানে এবাৰ বহুতেই বেয়াকৈ গ'ল। সেইটো কাৰণে তাৰপিছত নেক্সট 2-3 দিন মোৰ বহুত বেছি কষ্ট হ'ল। হোৱাৰ কাৰণে মই অলপ বিহুৰ দিনাৰ পৰাই গাটো বেয়া হৈ আছিল। তাৰপিছত হ'লেও আৰু ভাল পালোঁহেঁতেন, ৰেষ্টৰ প্ৰয়োজন আছিলে। ৰেষ্ট ল'বলৈ নোপোৱাৰ কাৰণে বা কিবাকিবি কাৰণে বেছি হৈ গ'ল। আজি 2-3 দিন মোৰ অলপ বেছিয়ে মানে গা বেয়া। সেইটো কাৰণে ভাবিলোঁ আৰু কিনো মানে ভিডিঅ' চিডিঅ' নবনোৱাকৈ থাকিলে বা এইবিলাক আপোনালোককে নকয়নো কাক ক'ম, নিদিয়াকৈ থাকিলে অলপ বেছিহে বেয়া হ'ব। চ' ভাবিলোঁ আৰু মই ভাবোঁ মই ভিডিঅ' চিডিঅ' চেনেলটো যিহেতু নতুনকৈ খুলিছোঁ, ভিডিঅ' চিডিঅ' দি থাকিলেহে মই আগবাঢ়ি যাব পাৰিম। সেইকাৰণে আজি ভিডিঅ'টো মই ভাবিলোঁ আকৌ ষ্টাৰ্ট কৰোঁ। আৰু বিহু বুলি মানে কি ক'ম আৰু, জলপান নাখালেও, পিঠা জলপান মানে একো খোৱাই নহ'লে এবাৰ। বিহু জলপানখিনি বস্তু বাৰু ঠিকে আছে, বাকী পিঠা বনাইছিলোঁ, যিটো মালপোৱা বনাইছিলোঁ, সেইদিনা মই লৰালৰিকৈ তেনেকৈ ৰাখি যাবলগীয়া হ'ল। অলপ ৰখা চিষ্টেমটো অলপ চাগে বেলেগ হ'ল, মানে যেনেকৈ থ'ব লাগিছিল তেনেকৈ থ'ব নাজানিলোঁ। এইবিলাকৰ বিষয়ে ইমান এক্সপিৰিয়েঞ্চো নাই, বনাব জানো, পিঠাবোৰ বেয়া হৈ গ'ল। আৰু খুৰমা বনাইছিলোঁ, দেখিছিলে আপোনালোকে আগৰ ভিডিঅ'ত, মালপোৱাও দেখিছিলে। সেইবিলাক মই একোৱেই খাবলৈ নাপালোঁ, কোনো আলহীক মই খুৱাব নোৱাৰিলোঁ। সেইবোৰ সকলোবোৰ পেলাই দিলোঁ। কি ক'ব আৰু, নেক্সট বিহুত ভালকৈ এনজয় কৰিম। আকৌ আহিব বিহু, হয়নে নহয়, যদিহে ভালে কুশলে থাকোঁগৈ। আৰু এতিয়া দৰৱ খাই আছোঁ। অলপ মানে জণ্ডিছৰ প্ৰব্লেম পাইছিল নেকি চাগে, মানে ভাল হ'ল বাৰু দৰৱ চৰৱ খাই মেলি। বাকী উইক হ'ল, প্ৰেছাৰ ল' হৈ গ'ল, চৰ্দি হ'ল, এলাৰ্জি বাঢ়ি গ'ল। কি ক'ব আৰু মানে সেইবিলাকে। আই হোপ এতিয়া ভাল হ'লেই হ'ল। আৰু ভালকৈ অলপ ফুৰিব লাগে, আৰু বিহু প্ৰগ্ৰেম চগ্ৰেম আহি আছে, আপোনালোকলৈ ভাল ব্লগ আনি থাকিব লাগে। সেইটো কাৰণে আশীৰ্বাদ কৰিব যাতে মই সোনকালে ভাল হৈ উঠোঁ। আৰু বিহু বুলি সেই আগৰ ব্লগটোত যি ফুৰিলোঁ গাঁৱতে, ওচৰতে মানে ঘৰ, মানে যিবিলাক ঘৰৰ মানুহ যি গ'লোঁ আৰু সেয়াই। আৰু মই গাঁৱৰ বাহিৰ হ'বলৈ নাপালোঁৱে মানে। চ' ভাবিছোঁ আজি মই ওলাই যাম পেহীহঁতৰ ঘৰলৈ। পেহী মানে জিতুৰ আৰু লগৰ নিচিনাই। চ' তাইক ভিডিঅ'ত দেখিছে ৰেণী, সেইকাৰণে তাহাঁতৰ ঘৰলৈ যাম বুলি ভাবিলোঁ আপোনালোককো লৈ যাম, চাব আৰু ভিডিঅ'টো। ইমানেই, ভিডিঅ'টো এতিয়া আৰম্ভ কৰি লৈছোঁ। আৰু বাকী যিটো ঘৰত নাই, আহিলে মই লাহে লাহে ওলাম আৰু অলপ পাছত। এতিয়া চাহ একাপ খাই লওঁ, যিটো আহিলে ওলোৱা আৰম্ভ কৰিম। তাৰ এখন গাড়ী আমাৰ গেৰেজত আছে, এইবিলাক কাম চলি আছে, এইবিলাকৰ কাৰণে লাগি ফুৰিছে। যে কি নহওক, চাহ একাপ খাই লওঁ। চাহ মোৰ ৰেডি, এতিয়া মই খাই লওঁ। চাহৰ লগত দেখালে চয়া ষ্টিক অলপ লৈছোঁ, আৰু এটা লালমোহন। মানে বিহুৰ বস্তুটো একো নায়েই ন, পিঠা চিঠা এইবোৰ কৈছোঁৱে, চব পেলাই দিলোঁ, কিবা কৰিলোঁ এনেকৈ বুলি। তিল পিঠা আছে বাৰু, সেইটো সহজে বেয়া হৈ নাযায়। আৰু তাতে আজি লগৰ এটা অহা কথা আছিলে, যিটোৰ শিৱসাগৰ আহিম বুলি কৈছিলেহে, মানে বাই চান্স কিবা প্ৰব্লেমত আহিব নোৱাৰিলে। তাৰপিছত সেইকাৰণে যিটোৱে মিঠাই চিঠাই আনি থৈছিলে। আৰু এইকেইদিন পূৰা খাইছোঁ, আৰু বহুত বেছিয়ে শকত হৈ গ'লোঁ, দেখিছেনে, গোটেই ফুলি গৈছে। কিবা উপায় নাই, ভাগতৰ পাছৰ পৰাহে জিম যাম। আৰু মই শকত বহুতেই বেয়া পাওঁ, কিন্তু এতিয়া মানে কি হৈছে, যিটোৱে কিবা এটা খালে মোকো মানে খোৱা লাগি থাকিব। ভাগতৰ পিছৰ পৰা জিম যামেই, এনেকৈ কিবা কিবি কৈ থাকে। বিহুৰ পাছৰ পৰা জিম যামেই, এতিয়া ক'লে ভাগতৰ পাছৰ পৰা। কিন্তু ফাইনেল তেতিয়া আৰু পূৰা মানে হেভি ডায়েট কৰিম বুলি ভাবিছোঁ। মানে নাখাওঁ আৰু, ক্ষীণ হৈহে বহুত শকত হ'লোঁ, মুখখনো গোটেই ফুলি গৈছে। মই শকত চাগে একদমেই ভাল নাপাওঁ। ঠিক আছে তেন্তে, এতিয়া চাহকাপ খাই লওঁ। আৰু চয়া ষ্টিক খাই মই ভাল পাওঁ, কিন্তু এতিয়া খাই মন লগা নিচিনা হৈছে, তথাপিও আনিছোঁ আৰু। ঠিক আছে। হেল্ল' এভৰিৱান, মই কি কৰিলোঁ মানে, যিটো অহাই নাই সেইকাৰণে ৰেডি হোৱা নাই। মই ভাবিলোঁ চাহকাপ খাই মুখখন অকণমান চাফা কৰি লওঁ, কথাটো ভালকৈ ক'ব পৰা নাই, টেন ধৰিছে। ভয় নাখাব দেই মোক দেখি পেলাই, আকৌ হাঁহিব নোৱাৰোঁ, হাঁহি উঠিছে।
মানে কি হ'ল অকণমান এইকেইদিন বেমাৰী চেহেৰা ওলাই আছিলে, পূৰা টেনশ্যনৰ চিন্তা এইবোৰ। মই ভাবিলোঁ অকণমান ঢাকিবলৈ মানে কিবা এটা কৰি লওঁ। চ' মুখখন অলপ স্ক্ৰাবিং কৰিলোঁ, মানে টনাৰ চনাৰ দি পেলাই স্ক্ৰাব কৰিলোঁ। এতিয়া মই এটা পেক লগাই থৈছোঁ। পেক নহয়, একচুৱেলি এখন গ'ল্ড মাস্ক লগাই থৈছোঁ। লগতে কি ভাবিলোঁ জানে, আপোনালোকক ক'বলগীয়া এইটো কাৰণেই হ'ল, মই এইবিলাক কৰাৰ কাৰণে বাৰু কোৱা নাই। আপোনালোকে যদি গ্ৰীণ টি খায়, গ্ৰীণ টি যেতিয়া যিটো বেগ মানে পানী ডুবাই দিয়াৰ পিছত এইটো কাম নাইকিয়া বুলি ভাবি পেলাই দিওঁ, নহয় জানো? কিন্তু মই কি কৰি থৈছোঁ চাওক, আৰু সেয়াই কি কৰিছোঁ সেয়াও চাওক। মই কৰিছোঁ এই বেগখিনি এনেকৈ ফ্ৰিজত ৰাখি থোৱা আছে, দেখিছেনে? এইখিনি বেগখিনি এয়া হয়। এই বেগখিনি মই এতিয়া মোৰ শুকাই গ'ল। চ' মই ফ্ৰিজতে থকা পানী দি দেখাইছোঁ। বেগখিনি শুকাই গ'ল যিহেতু, মই অলপ ইয়াতে ঠাণ্ডা পানী দি দিম এতিয়া, অলপ বেছি নহয়। পানীটো দি ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াৰে দুটা মই বেগ ল'ম। এই দুটা মই বেগ ল'লোঁ, লৈ পেলাই আৰু পাবজি খেলি, এইকেইদিনটো পাবজি খেলাই নাই বাৰু, বহুত দিনেই হ'ল, বিহু আগদিনাৰে পৰা। এতিয়া মই কি কৰিম, ডাৰ্ক চাৰ্কুল হোৱাটো মই 1 নম্বৰ। এইকেইদিন বেছিকৈ টেনশ্যন হৈছে, গা বেয়া হৈছে, এইবোৰ কিবাকিবি কাৰণে আৰু বেছি হৈছে। সেইকাৰণে মই এনেকৈ শুই ল'ম। পেকটোতো যিহেতু দি থৈছোঁ, এতিয়া এইকেইটা মই চকুত এনেকৈ দি দিম। ৰ'ব 1 ছেকেণ্ড। মই এনেকৈ চকুত দি থৈ দিম। একদম প্ৰমাণিত, কৰি চাওক এবাৰ। ভাবিলোঁ উপকাৰ হ'ব আপোনালোকৰ, সেইকাৰণে দেখালোঁ। হেল্ল' গাইজ, মই এতিয়া এইবিলাক মানে ফেচৰ যিবিলাক কেয়াৰ লৈছিলোঁ হৈ গ'ল। নাজানো আপোনালোকে ধৰিব পাৰিছেনে নাই, বাট মোৰ বহুতেই বেছি ভাল লাগিছে। স্ক্ৰাব কৰিলোঁ, টনাৰ কৰিলোঁ, কিবাকিবি কৰিলোঁ, পেক লগালোঁ। আৰু এইটো বস্তুৰ ডিটেইলছ মই এইটো কাৰণে কোৱা নাই, কিয়নো মই ফাৰ্ষ্ট টাইম লগাইছোঁ মানে সেইটো কাৰণে। যদি মই ভাল ৰিজাল্ট পাওঁ নিশ্চয় আপোনালোকক ক'ম। আৰু এইটো একচুৱেলি পাৰ্পুলৰ ফালৰ পৰা এটা মানে মাছাজ কিট ফ্ৰী আহিছে। চ' ইউজ কৰিছোঁ ফাৰ্ষ্ট টাইম আজি, গ'ল্ডৰ হয়। জনাম আপোনালোকক ইয়াৰ ৰিজাল্ট কেনেকুৱা হয়, কি হয়, সেইকাৰণে আগতীয়াকৈ কোৱা নাই। মোৰ বাৰু আজি এতিয়া মানে ইউজ কৰি ভালে লাগিছে, মানে চফ্ট লাগিছে। যি কি নহওক জনাম আপোনালোকক। বহুত দিন আগতে আহিলে, মই একচুৱেলি ইউজ কৰিবলৈ সময় পোৱা নাছিলোঁ। ঠিক আছে তেন্তে, এতিয়া অলপ ৰেডি হৈ লওঁগৈ। আৰু এটা কথা ক'ব লৈছোঁ যে আজি মই যাৰ ঘৰত যাব ওলাইছোঁ, কৈছোঁ যে যিটো পেহীয়েকৰ ঘৰলৈ যাম। আৰু মানে মোৰ ভণ্টি হয়, কিন্তু ভণ্টি বুলি নাভাবোঁ আৰু মানে লগৰ নিচিনাকৈ ভাবোঁ। চব মানে সুখ দুখৰ কথা চবেই শ্বেয়াৰ কৰোঁ, তেনেকুৱা আৰু যিটো পেহাক, সেইজন পেহাকে মানে মোক বহুত বেছিকৈ ভাল পায়। কি বুলি ক'ম আৰু, যিটোহঁতৰ যিবিলাক ৰিলেটিভ আছে, যোন কোনোবি আছে নাজানো, সেইবিলাক সকলোতকৈ মোক মানে সেইজন পেহাই বেছিকৈ ভাল পাইছিলে। ঢুকালে তেখেত, এতিয়া 6 মাহ হোৱাই নাই, সেইটোৱে বহুত ডাঙৰ দুখ। যি কি নহওক, তেখেত য'তেই আছে ভালে কুশলে থাকিলে হ'ল, শান্তিৰে থাকিলে হ'ল, তেখেতৰ আত্মাই শান্তি লাভ কৰিলেই হ'ল, এয়াই মই কামনা কৰোঁ মোৰ ফালৰ পৰা। আৰু সকামতেই যোৱা তেখেতৰ, আৰু এতিয়া যাব ওলাইছোঁ বহুত দিন পাছত। ঠিক আছে তেন্তে, মই ৰেডি হৈ লওঁ অলপ। এই কাপোৰযোৰে মই পিন্ধি যাম বুলি ভাবিছোঁ, কিয়নো পেহীহঁতৰ ঘৰ বেছি দূৰত নহয়, ওচৰতে। আৰু এই কাপোৰযোৰ মই মানে বিহুত পিন্ধিম বুলি চিলাইছিলোঁ। আগতে আনি থোৱা, একচুৱেলি বিহু বুলি নতুনকৈ লোৱা নহয়। মেখেলা চাদৰ লোৱা নাই আৰু এইবাৰ বিহু বুলি তেনেকৈ লোৱা নাই। এইখনে লৈছোঁ। এইখন আগতে মানে লৈ থোৱা, আৰু কমফৰ্টেবল হ'ব মই ভাবোঁ। বহুত ৱেইট নাই, মানে লাইট ৱেইট, ইস্ত্ৰি নকৰোঁ আৰু বেছি দূৰ নহয় পেহীহঁতৰ ঘৰলৈ, ওচৰতে। এইটো কি কৰিলোঁ মই, এই ব্লাউজটো নিচিনা যিহেতু ব্লাউজৰ কাপোৰটোৱেদি ফলছ চিলাই দিলোঁ। মানে আপোনালোকেও এনেকুৱা কৰিব পাৰে, যিযোৰ কাপোৰ মানে ধৰক কম দামী হয়, তেতিয়া ব্লাউজৰ কাপোৰটোৱেদি ফলছটো মেখেলাত লগাই দিব পাৰে, তেতিয়া পইচাটো কমে দেই। ইজি বুদ্ধি এটা দিছোঁ। এইখন চাদৰখন আৰু মই পিন্ধিম, এটা চাই লওঁ কি ব্লাউজৰ লগত পিন্ধোঁ। ঠিক আছে নে, ৰেডি হৈ দেখাই আছোঁ আপোনালোকক।
হেল্ল' এভৰিৱান, মই এতিয়া ওলাই মেলি ৰেডি আৰু খুবেই চিম্পলকৈ ওলাইছোঁ কিয়নো মুখখনত আজিতো মই একো মানে চাবোন আৰু ফেচ ৱাছ দি তেনেকুৱা মানে একো দি পেলাই মুখখন ধুব নোৱাৰোঁ, সেইটো কাৰণে আইনলাইনাৰ চাইনলাইনাৰ লগাব পৰা নাই। একদম চিম্পলকৈ ওলাইছোঁ আৰু মুখখনত অলপ মইশ্চাৰাইজাৰ লগাই দিলোঁ, কাজল অলপ লগালোঁ আৰু বাকী কাপোৰযোৰ এইযোৰ। ব্লাউজটো মই ভাবিলোঁ এইটোৰ লগতে মিলিব কিয়নো ছাইডটো অলপ মুগাৰ নিচিনা পাৰিতো, আৰু এইটো ব্লাউজতে মুগাৰ ফুল আছে মানে মুগা কালাৰ ফুলখিনি, সেইকাৰণে এনেকৈ ওলাল বাৰু। ঠিক আছে, এতিয়া যাম আৰু যিটো আহিলে মই ওলাই মেলি ৰেডি হৈ আছোঁ। মানে গৰম উঠিছে কিন্তু দেই আজি, আৰু মানে চাদৰ মেখেলা পিন্ধি যাব লাগিব বুলি এনেকুৱা কোনো কথা নাই, কিন্তু এইবাৰ কি হ'ল বিহুত মানে তেনেকৈ চাদৰ মেখেলা পিন্ধি ক'তো ফুৰিবলৈ গৈয়ে নাপালোঁ। এতিয়া যিটোৱে মই মানে ক'ৰবাত যাওঁ গৈ পেলাই পিন্ধোঁ বুলি ভাবিলোঁ, যাবলৈ পিন্ধি ওলালোঁ, যিটোৱে কালি নেকি কালিয়ে হৈছিলে হ'বলা, মই মানে শাৰী এখন পিন্ধি ক'ৰবাত যাব ওলালোঁ, কি পিন্ধি ওলাইছা এইবিলাক, ইমান ৰ'দ দিছে গৰম উঠিব আমুক তামুক কিবা কিবি কৈ আকৌ লগালগ খুলি পেলাই কুৰ্তা পিন্ধি তেনেকৈ গৈছোঁ আৰু। মই মানে কমফৰ্ট ময়ো নাপাওঁ, কিন্তু বিশেষকৈ সি বেছি চিঞৰ বাখৰ কৰে, পিন্ধোঁ মই চিঞৰ বাখৰ সি কৰে, সেইটো কাৰণে বেছি কুৰ্তা আৰু লেগিংছ পিন্ধিয়ে যোৱা হয় য'ত। ঠিক আছে তেন্তে মই গৈ আহোঁ। আৰু মুখখন যে মই ইমানেই বেয়া দেখিছোঁ, মোৰ মানে ইমান শকত শকত লাগিছে, মোৰ সদায় শ্লিম ফেচবিলাক ভাল লাগে, মোৰ মুখখন চাওকচোন কিমান শকত হৈছে বাৰু, কি ক'ব আৰু পায়। কিন্তু এই হাড়কেইডাল আকৌ ঢাক নাখায় দেই, যিমানে শকত হ'লেও, কি ক'ব আৰু। ঠিক আছে, মানে আহিয়ে পোৱাহি নাই আৰু কি ক'ম, মানে ওলাইছে তাৰপৰা আহিব লৈছোঁ বুলি কৈছে আৰু মই এতিয়া বস্তুবোৰ ৰেডি কৰি ল'ম। বস্তুনো কি আৰু আমাৰ মানে ভাগৱতৰ কালেকশ্যনত মই এনেকৈ খোজকাঢ়ি যাবলৈ দিগদাৰ হয়, জানেই আৰু আপোনালোকে বেমাৰৰ কথা আকৌ কৈ নাথাকোঁ, বৰেই খাব যোনে বুলিব ইমান বেমাৰ নে এনেকৈ ভাবিব হয় নাই। সেইকাৰণে মই ভাবিছোঁ মোৰ যিমান মানুহৰ ঘৰত ধৰক বিহু বুলি ইনভিটেশ্যন আছে, যাম বুলি ভাবি আছোঁ, এতিয়া যোৱাটো হোৱাই নাই, সেইকাৰণে সকলোলৈকে মই মানে এখন এখন লৈ যাম বুলি ভাবিছোঁ। আইডিয়া এটা লগাইছোঁ, বেয়া নহ'ব চাগে মই ভাবোঁ। ঠিক আছে, আহিলে এতিয়া আৰু চয়া চিপছ এটা মই ভাল পাওঁ, নাজানো তাই ভাল পায় নে নাপায়। ঠিক আছে, এতিয়া গৈ থাকোঁ। আৰু এইফালে চাওঁ, এইয়া হৈছে ভাগৱতৰ। এইয়াতো ঘৰ পালোহি দেই। মোৰ মৰমৰ ভণ্টিজনীয়ে চাহ দিলে, চাহকাপ খাই বহুত ভাল লাগিলে, মানে বহুত ধুনীয়া চাহ বনাইছিলে, কফি দি পেলাই এনেকৈ আৰু চাহ। ঠিক আছে, চাহ খাই বাই 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 দিদি আৰু খানা চানা খোৱালে দেখুৱাবই নোৱাৰিলোঁ। এইফালে গিফ্ট চিফ্ট দিলে, একদম জোৰ জবজ দিছে আৰু দেই, মইহে একো অনা নাই। বাই বাই। ঘৰ আহি পালোহি আৰু এতিয়া ফ্ৰেছ হৈ মেলি শুম আৰু আজিলৈ আহিছোঁ তেতিয়া, গুড নাইট, কাইলৈ আকৌ লগ পাম, বাই বাই। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে'। কালি মানে তাহাঁতৰ ঘৰৰ পৰা আহোঁতে আমাৰ 12টা বাজিলে, কেনেকৈ আহি পেলাই ঘৰত ভিডিঅ' কৰি থকাহি নহ'লে। 12টা মানে বহুত ভাল লাগিলে, এইটো কাৰণে 12টা বা কেতিয়া বাজিলে গমেই নাপালোঁ। যেতিয়া আহিব সময়ত ঘড়ীটো চাইছোঁ, 12টা বাজিলে। যিটো কৈছোঁ ব'লা ব'লা, তাৰপিছত তথাপিও তাই কৈছে যোৱাই নাই বোলে। মই কৈছোঁ হোৱা তাইৰ অফিচ আছে আজি এনেকৈ, সেয়াই। আৰু আজিৰ দিনটো ষ্টাৰ্ট কৰি লৈছোঁ একাপ গ্ৰীণ টিৰ সৈতে। আজি বহুত কাম আছে, বহুত, মানে কোনটো কেতিয়া কৰোঁ নাজানো, কিন্তু বহুত কাম আছে। আৰু কামনো কি, কালিতো আপোনালোকক দেখালে ভাগৱতৰ, দেখুওৱা নাই নেকি চাগে, নাই দেখুওৱা, মই দেখাই দিম। এখন গোহাৰি ভিডিঅ'ৰ যোগে আপোনালোকলৈ আগবঢ়াম, সকলো আহিব। আৰু সেই বহীখনত কি হ'ল, মানে এনেকৈ ঘৰে ঘৰে কৈছিলোঁ অলপ চলপ চাগে, মই পাহৰিছোঁ দেই, কৈছিলোঁ যদিও পাহৰিলোঁ বাৰু। মানে ঘৰে ঘৰে গৈ খোজকাঢ়ি দিবলৈ অসুবিধা হয়, কৈছিলোঁ ৰাইট। সেইকাৰণে আমি যিটোৱে মই অলপ কৈছোঁ আৰু যিমানবোৰৰ ঘৰত ইনভিটেশ্যন আছে বিহু বুলি, বিহুত যাব নোৱাৰিলোঁ কি হ'ল, এতিয়া ভাগৱতৰ কাৰণে যাম, হয়নে নহয়। তো সেইটো কথা, এতিয়া লাহেকৈ ওলাম আৰু। এতিয়া প্ৰথম প্লেনিংটো হ'ল, মোৰ সেই ওচৰতে প্লেনিং আছে, এতিয়ালৈকে যিটো একো গম নাপায় প্লেনিঙৰ কথা। আৰু মানে এতিয়া শুই গা পা ধুই মই চাহ খাইছোঁ, সি গ'ল তাৰ কামত, আহিব, মই ক'ম যে মই আজি ঘৰত ভাত নবনাওঁ, মাহঁতৰ ঘৰতে ভাতটো খামগৈ, মায়ে ভাত বনাই থৈছে। তাৰপিছত তাৰ ৰিপ্লাইটো কি শুনি ল'ম। ইমান বেছি প্ৰব্লেম নাই, মোৰ ঘৰলৈ যোৱা বুলি ক'লে সি ভালেই পায় বাৰু, সেইটো মই জানো। আৰু এতিয়া আজি ভাবিছোঁ বিহুততো জলপান খোৱা নহ'লে, সেইকাৰণে ভাবিছোঁ আজি জলপান খাম। যিটোৱে আনি থৈছে মিঠা দৈ, কালি মিঠা দৈ আনি দিলে, আকৌ বস্তুবোৰ বেয়া হৈ গ'ল, সেইকাৰণে আজি জলপান খাম। কি জলপান খাম দেখাম ৰ'ব আপোনালোকৰ, সকলোৱে মই যিমান বেছিভাৱে প্ৰিয় সেইটো। আৰু ঠিক আছে, পাছৰখিনি পাছত কৈছোঁ, একেলগে নকওঁ, জলপানটো খাই লওঁ বলক। শুনক, কালি তাহাঁতৰ ঘৰত যে ভাত খাইছিলোঁগৈ, মাই গড কি টেষ্টি খানা বনাইছে। মই মানে কি পাগল আৰু, লেকচাৰ মাৰোঁতে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। পাপৰ, বাদাম, নৰসিংহ,
সেয়াটো কেনেকৈ বনাই সকলোৱে নকলেও গম পাব। সেয়া এখন চালাড, নেমু চব কৰি দিছোঁ আৰু দেই। দালিটোৱে বহুত ধুনীয়া হৈছিলে তাই। আৰু সৰু আলু ড্ৰাই ফ্ৰাই কৰিছিলে। আৰু মানে চিকেন সিহঁতৰ ঘৰত চিকেন খাব পৰা নাই, দেউতাক 6 মাহ নোহোৱালৈকে চিকেন নাখায়। মাছ ফ্ৰাইও কৰিছে আৰু জোল বনাইছে, সকলোবোৰ বহুত ধুনীয়া হৈছিলে। তো থেংক ইউ ছ' মাছ ৰিনি, কালি ইমান ধুনীয়া খানা এটা খোৱাৰ কাৰণে। এই গৰম পানী দি কোমল চাউল তিয়াই থৈছিল দেখিছেনে? এয়া মই কোমল চাউলৰ জলপান খাম। মাহঁতে ধুই থয় বোলে, কিন্তু মই মানে কি ক'ম আৰু, এনেকৈ আৰু গৰম পানী দি তিয়াই দিলোঁ। কিন্তু ভাল হৈছে বাৰু, পূৰা বেছিয়ে কোমল হ'ল। এনেকৈ চেপি এই কোমল চাউল, তাতে ক'লা বৰা নে কি আছিলে, ক'লা বৰা কোমল চাউল। এতিয়া মই তেন্তে এতিয়া খাই লওঁ, আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি প্লিজ জনাব। হেল্ল', এতিয়া মই ওলাই মেলি ৰেডি হ'লোঁ, বস্তুবোৰ লৈ লৈছোঁ। গামোচা এখন লৈছোঁ, যিহেতু ভাগৱতৰ কালেকশ্যন আছে। আৰু মাহঁতৰ ঘৰলৈ যাম এতিয়া প্ৰথম ভাত খাবলৈ আজি। আৰু তাৰপিছত চাওঁ ক'ত যাওঁ। ঠিক আছে তেন্তে, গৈ থাকোঁ এতিয়া। কৈছিলোঁ যিটো লগৰ এটা আহিব বুলি, কালি আহিব নোৱাৰিলে, চ' আজি আহিছে। সিও আমাৰ লগতে একেলগে ওলাই আহিছে, তাৰ ঘৰলৈ দেৰি হৈছে বোলে, ভাত পানী নাখাওঁ বুলি ক'লে। এতিয়া যাবলৈ ওলাইছে। আৰু আমাৰ নামঘৰ হৈছে ভাগৱত হ'ব এইটো নামঘৰ। লাগি আছে ফ্লেগ দেখিলে। ঠিক আছে, বিদায়টো দি লৈছোঁ এতিয়া আমি কাৰণ তিতাবৰ ছাইডে যাম মাহঁতৰ ঘৰলৈ, আৰু সি যাব যোৰহাট ছাইডে ঘৰলৈ। বাই বাই সৌৰভ। ঘৰৰ পৰা ওলাই আহি আছোঁ, যিটো লগৰ ল'ৰাক বাই বাই দিলোঁ, পঠিয়ালেও গ'ল। আৰু আমি আহিছোঁ এতিয়া মাহঁতৰ ঘৰত ভাত খাবলৈ। কি হ'ব আৰু, বতৰ হৈছে এয়া। ভাবিছোঁ গাড়ীখন লৈ যদি ভাগৱতৰ কালেকশ্যন কৰিবলৈ হয় কি হ'ব আৰু ন, গাড়ীত কিমান তেল খায়, তেলত স্কুটিখনতে বহুত তেল লাগে। আৰু এতিয়া গাড়ীখনত কিমান লাগিব। তাৰপিছতে বৰষুণ দিলে বতৰ এয়া। কাইলৈ কাম আছে আমাৰ, একদিন মানে কামেই আছে। আৰু 3 তাৰিখৰ পৰা বিয়া ষ্টাৰ্ট, এইবিলাকে আৰু। কাইলৈ ৰাতি প্ৰগ্ৰেম চাবলৈ যাম বুলি ভাবিছোঁ, আজি যাম বুলি ভাবিছোঁ। চ' এইবিলাক কামত মানে যিটোৱে প্ৰগ্ৰেম চাব আহিলে, মোৰ লগৰ কেইজনীমান আহিব, সেইটো কাৰণে বৰষুণ যদি নিদিয়ে যাম আৰু সেয়াই। আৰু আজি আছে ৱেণ্ডি চিট, কাইলৈ আছে কোৰ্ট ফিল্ড আৰু কৃষ্ণ ভাণ্ডাৰ। হেভি ছিংগাৰ আহিব ভাবিলোঁ। চ' সিহঁতৰ প্ৰগ্ৰেম মই এবাৰো চোৱা নাই, চ' চাম বুলি ভাবি আছোঁ। এতিয়া মই পালোহি ঘৰ। ঠিক আছে, ভাতটো খাই লওঁ। ঘৰৰ পৰা ভাত পানী খাই ওলাই আহিলোঁ, আৰু মোৰ ক'ৰবালৈ ফুটটো পৰি গ'ল। ক'ৰবাত সুবিধা পালে লৈ ল'ব লাগিব। এতিয়া আহিছোঁ আমি ঢেকীয়াজুলি হালোৱা গাঁও, যিটো লগৰ ল'ৰাৰ ঘৰত কালেকশ্যন কৰিব আহিছোঁ, তাত যাম। তাৰপিছত জেঠাই ঘৰত যাম, জেঠাই ছোৱালী ঘৰত যাম, পেহী ছোৱালী ঘৰত যাম। যদি সুবিধা পাওঁ চবকে দেখাম, চিনাকি কৰাই দিম। যদি সুবিধা নাপাওঁ আৰু পেহী ছোৱালীক দেখিছোঁ বাৰু, হৈছে আমাৰ জেঠাই ছোৱালী আৰু পেহী ছোৱালী ঘৰত সোমামগৈ। তাইক দেখিছে আগতে বাৰু, পিকু ভণ্টি বুলি কওঁ। আমাৰ কালেকশ্যন সামৰিলোঁ। আজি আমি 9টা টিকেট দিলোঁ, 1650 টকা টোটেল কালেকশ্যন হৈছে 9টা টিকেটত। আৰু এতিয়া আৰু নকৰোঁ, আমি ঘৰলৈও নাযাওঁ, আমি গৈ আছোঁ নবহঁতৰ ঘৰলৈ। আৰু আজি গ্ৰীণ দায়ে দিব আমাক জাজি দিচাং কি আছিলে, জাজি নীলকণ্ঠত মানে ডিনাৰ। চ' আমি এতিয়া তালৈ যামগৈ। ঠিক আছে তেন্তে, এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি মানে নবহঁতৰ ঘৰলৈ যাওঁ। বাই বাই, গুড নাইট, লাভ ইউ অল।